এতিয়া জগতত অধৰ্মৰ অভ্যুদয়ত ধৰ্মৰে গ্লানি আহি পৰে। যুগে যুগে আমি নানা অৱতাৰ ধৰি সধৰ্মে শিষ্টক ৰক্ষা কৰি আহিছোঁ। ধৰ্মৰাজ্য অযোধ্যাত অহংকাৰী বেনৰ অত্যাচাৰত আমাৰ ভক্তসকল একেবাৰে অস্থিৰ হৈ পৰিছে। বেনৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ আমি পৃথিৱীত পুনৰ অৱতাৰ ধাৰণ কৰিব লাগিব। পৃথিৱীত আজি বেনৰ অত্যাচাৰৰ বাবে মোৰ ভক্ত আৰু ঋষিমুনিসকল একেবাৰে অস্থিৰ হৈ পৰিছে। ধৰ্ম কৰ্ম সত্য শৌচ দয়া ক্ষমা পৃথিৱীৰ লুপ্তপ্ৰায়। আৰ্থিক নৰে বেদ বিধিক বিসৰ্জন দি নিজে একজন স্বতন্ত্ৰ নায়ক হৈ পৰিছে আৰু পৰম সত্তাক অধিকাৰ কৰি স্বেচ্ছাচাৰীভাৱে অযোধ্যাৰ প্ৰজাতন্ত্ৰ একেবাৰে মহিমূল কৰি পেলাইছে। এনে সন্ধিক্ষণত দুষ্টক দমন আৰু সংযম পালন কৰিবৰ বাবে আমি পৃথিৱীত পুনৰ অৱতাৰ ধাৰণ কৰিব লাগিব। মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি আমি চাৰিবেদ উদ্ধাৰ কৰিম। পূৰ্ণ অৱতাৰত মন্দৰ পৰ্বতত পিঠি বান্ধি সমুদ্ৰ আমি কৰিলো মাত্ৰ। বৰাহৰূপে আমি নাৰায়ণে হিৰণ্যাক্ষৰ বক্ষ বিদাৰি ধৰিত্ৰীক জানো উদ্ধাৰ কৰা নাছিলো? নৃসিংহৰূপে অৱতাৰে ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰি আমাৰ ভক্ত প্ৰহ্লাদক আমিয়েই ৰক্ষা কৰিলো।
কিন্তু কি কৰি ভাগ্যৰ নিখনলৈ মানি লৈ নিজকেই
মূল্য দিব মোৰ দৰে যাতে কোনো অন্তৰেই নিষ্পন্ন হৈ পাৰি মই ব্যৱস্থা কৰিব লাগিব যাওঁ মই বেলৰ কাষলৈ তোমার বাহু অসীম ভগতি ত্যাগ নিষ্ঠা তোমার বিজয়ী গৌরবে এই বেলু সম্মান উৎসাহিত উপনীত করেছে পৃথিবীর সমস্ত রাজন্য মন্ডলী উজ্জ্বল গৌরব দারিদ্র ভক্ত হৃদয় বাঞ্ছিত পদময়ী অরুদ্ধ রাজ্য বাহুবল জয় করি সমস্ত দল অধীশ্বর হল তুমি এই পৃথিবী এইভাবে পরাজিত হওয়া আর তোমাদের লক্ষ্য Oh,
아름다운 막물 먹고 가자. 얼쑤건 얼쑤고기 아있다
어찌합니까? 하고 왔던 허들것 거리를 서라. 그럼 떠나니 무하려니 뭐가 벌고 날 강물에 가게 뭔가 আৰু ৰাণী কিবা হেতু দেখো নদীৰ বদন প্ৰকাশ কৰকে সেনাপতি আগতে দূৰ কৰোঁ মই অতি শীঘ্ৰে এই নমস্কাৰ আপনি তাহলে চিন্তা অতি শীঘ্রে নাম নয় সুবর্ণ
Thank you.
আৰু ভূমিয়ে বিশ্ব শান্তিৰ বাবে আৰু এই অযোধ্যা প্ৰজাজনৰ শান্তিৰ বাবে আমি এক মহাযজ্ঞ কৰিম। আজি এই যুগত আমি এই যুগত এই যজ্ঞ কৰি পাৰিব। ইয়াত তোমালোকৰ মতামত প্ৰকাশ কৰা। আমি
ভাল ইমান চাৰ্জ কিমান আছে হা আনিব নে হৈ যাব লগাই দিবা যদি চাৰ্জ হয় উপযুক্ত সময়তে আহি পাইছা অন্নদবস্যিক মোৰ সন্মুখতে মোৰ যেতিয়ালৈকে বেলৰ শৰীৰ আমাৰ দেহত বিলীন নহ'ব তেতিয়ালৈকে পৃথুৰ অৱতাৰ অসম্ভৱ। ৰবা মই প্ৰথমে বেলক অৱমুক্ত কৰি লওঁ। মই বিষাই গৈছে Aha,
তোমার খেলা হে অবকারী তোমার অসীম শক্তিয়ে বঙ্গবর্ষী করার তার আগতে মহারানী রাজমুখ পৃথক মহারাজ বনবর্ষীর প্রভাব দিয়ে পৃথক রাজ হে মহামান্য তোমার কর্তব্যের বিষয়ে তুমি কিসব জানিও রানী এতিয়া তুমি রাজমুখ উঠাই জয় ত্রিপুরা জয় জয় ত্রিপুরা জয় হে সভাসদ আপোনালোকৰ আতিথ্যৰে ধৰিলৈ ৰাজসিংহাসনলৈ প্ৰৱেশ মোৰ কৰ্তব্য ক্ষমা কৰিব। মোৰ নয়নৰ মনে শান্তিপ্ৰিয় প্ৰধানমন্ত্ৰী শান্তি স্থাপন কৰি এই ভূমিমণ্ডলত তুমি দায়িত্ব চিৰ-আৰাধ্যী আৰু গুৰুসকল আপোনালোকৰ আশীৰ্বাদ চিৰদিনলৈ সেই উদ্দেশ্য বিধানৰ হেতু যাত্ৰাৰ বাবে সমাদৰ সেও ধৰ্মৰ খবৰ বিপদ শান্তি স্থাপন ভোলা প্ৰভাত দশমেৰ নিধনৰে
নিপাত পৰিণত হৈছোঁ জগতৰ পৰম কল্যাণ আজিৰ পৰা